নমস্কাৰ মই এতিয়া আছোঁ পানীখাইটি ট্ৰেইনিং চেণ্টাৰত CTI ট্ৰেইনিং চেণ্টাৰ ইয়াতে এক্সাইজ এণ্ড জেল ৱাৰ্ডাৰ ৰানিঙৰ কাৰণে আহিছে ৰিক্ৰুটমেণ্ট চলি আছে ইয়াত দেখা পাইছে ইয়াত সকলোৱে গাড়ী আহিছে নেকি গাড়ী আহিলে জেগা এৰি দিয়া গাড়ী অহা তেতিয়াও এৰি দিয়াচোন অ'কে এওঁলোকৰ আজি সমস্যা হ'ল বৰষুণ দিছে বৰষুণ বতৰৰ কাৰণে গোটেই সোমাব পৰা নাই ভিতৰলৈ আৰু যেতিয়া বতৰটো অলপ ভাল হ'ব আমি সকলোকে সোমাম ভিতৰলৈ আৰু কোন কোন জেগাৰ পৰা আহিছা নগাঁও অ'কে এয়া এওঁলোকে আহিছে আচ্ছা মই আপোনালোকক এটা কথা কওঁ আজি এমাহমান প্ৰায় মই এই ডিউটিত আছিলোঁ ইণ্টাৰভিউ ডিউটিত ইয়াত এটা মই কথা গম পালোঁ ভালকৈ বহুতে ৰানিং কৰি আহি পিনে লং জাম্পত বহুতে গুৰুত্ব নাই দিয়া আৰু লং জাম্পো যিহেতু আমাৰ ৰানিঙৰ ভিতৰত পৰে যিহেতু ৰানিং তাৰপিছত লং জাম্প দিয়ে লং জাম্পত এক্সট্ৰা ভাল মাৰ্কছ আছে লং জাম্প আৰু ৰানিং দুইটাতে ভালকৈ প্ৰেক্টিচ কৰি অহাটো বহুত জৰুৰী হয় ছোৱালীসকলক মেইনলি কওঁ যিমানকেইদিন মই ডিউটি কৰিলোঁ ইয়াত ছোৱালীসকলে মেইনলিতো গমেই নাপালে যে লং জাম্প কৰিব লাগে নে নাই আৰু লং জাম্পৰ প্ৰেক্টিচ কৰি পিনে অহাটো বহুত জৰুৰী হয় গতিকে অল দ্য বেষ্ট সকলোকে ভালকৈ লাইন হোৱা ৰ'দ ওলাই আহিছে দেখিছেনে গতিকে ইণ্টাৰভিউ খবৰ চিন্তা কৰিব নালাগে ছাৰ আহিলে তোমালোকৰ হৈ যাব নে ইণ্টাৰভিউ কমপ্লিট কৰিয়ে যোৱা ভাল হ'ব কাৰণ বতৰটো ভাল হৈ আছে দেখিছেনে দেখা পাইছে এওঁলোকে ইণ্টাৰভিউ দি আহিছে আজি একচুৱেলি বোকা বতৰ মানে বৰষুণ দিছিলে তাৰ কাৰণে এনেকুৱা হৈছে নম্বৰ পাইছা 33.84 তোমাৰ 33.44 তোমাৰ মোৰ কালাৰ ব্লাইণ্ডনেছৰ কাৰণে অলপ মানে মেডিকেলত প্ৰব্লেম হৈছে ন বাৰু যিয়ে নহওক মই এটা কথা কওঁ ইমান দিনে নগাঁৱৰ পৰা নাইবা আজি গুৱাহাটী কামৰূপ মেট্ৰ' আৰু লগতে আমাৰ মৰিগাঁও আৰু হাজো ৰহা এইফালে কি কয় হোজাইৰ পৰা আহিছে হয় নাই ইণ্টাৰভিউৰ কাৰণে আৰু লগতে আমাৰ সোণাপুৰৰ পৰা আহিছে ইয়াৰ ভিতৰত মই এটা কথা লক্ষ্য কৰিলোঁ সেইটো হ'ল ইণ্টাৰভিউ চবেই দৌৰি আছে কিন্তু লং জাম্পত কিছুমানে গুৰুত্ব দিয়া নাই কিছুমানে ৰানিঙত গুৰুত্ব দিয়া নাই চবৰে বেলেগ বেলেগ হেৰি হৈছে তোমালোকে গম নোপোৱা বাৰু মই তোমালোকৰ আগত কৈ দিছোঁ কথাটো ইয়াতে ছোৱালী দৌৰিব আহিছিলে ন কামৰূপৰ পৰা ছোৱালী তাৰ ভিতৰত ছোৱালী কিছুমানে গমেই নাপায় যে লং জাম্প আছে বুলি নাইবা লং জাম্প কেনেকৈ মাৰে ৰানিঙত অকল ফ'কাছ দিছিলে আৰু যাৰ কাৰণে তাহাঁতে লং জাম্পত ফেইল কৰিছে লং জাম্পত গুৰুত্ব দিয়াটো বহুত জৰুৰী হয় ল'ৰাসকলে মোটামুটি লং জাম্প ভালেই মাৰি আছে বাৰু কিছুমানৰ ৰানিং অলপ বেয়া হৈছে আৰু অলপ প্ৰেক্টিচৰ প্ৰয়োজন হয় তোমালোকৰ কিন্তু ছোৱালীসকলে মেইনলি লং জাম্প গুৰুত্ব দিয়াটো বহুত জৰুৰী হয় মোৰ ইয়াত যিমান দিন মই ইণ্টাৰভিউত থাকিলোঁ লং জাম্প একদম মাৰি নাহে লং জাম্পৰ ওপৰত তেওঁলোকৰ নলেজ একদম নায়েই প্ৰায়ে ছোৱালী আৰু সেইটো গুৰুত্ব দিব আপোনালোকে নেক্সট টাইম আজি এমাহৰ ওপৰত হৈ গ'ল ৰানিং চলি আছে মই প্ৰায় মোৰ ইউটিউব ভিডিঅ'টো কৈছোঁ এটা হ'ল কিমান পাক দৌৰিছে সেইটো মনত ৰখাব নোৱাৰে বহুতে হয় না এই কান্দি গৈছে হোজাই ল'ৰা আছিলে তেওঁ কি মিশ্ৰ বুলি কোনোবা মিশ্ৰ এজন ল'ৰা হয় তেওঁ কান্দি গৈছে যে ছাৰ মোৰ টাইম আছিলে কিন্তু মই 7 পাকতে ৰৈ দিলোঁ 8 পাক নমৰাকৈ 8 পাক হয় টোটেল গতিকে তোমালোকে পেপাৰ টেপ নাইবা ৰাবাৰ লগাই আনিবা আঙুলিত নাইবা কালাৰ লগাই আনিব পাৰি হয় নাই কেইবাটাও টেকনিক হয় মই ভিডিঅ' শ্বেয়াৰ কৰিছোঁ বহুতকে কোনোবা যদি ইয়াৰ চোৱা আছে গম পাব গতিকে কেইবাটাও টেকনিক হ'ল সেইখিনি কৰি অনাটো জৰুৰী হয় ইমান কষ্ট কৰি পিনে দৌৰি পিনে যদি টোটেল টাইম থকাৰ পিছতো যদি 7 পাক নাইবা 6 পাকত দৌৰি দিয়ে বেয়া লগা কথা হয় নাই গতিকে সেইখিনিত গুৰুত্ব দিব লাগে ভিউৱাৰ আছে আৰু লং জাম্পত গুৰুত্ব দিব লগা আছে ছোৱালীসকলৰ মেইনলি গতিকে অল দ্য বেষ্ট সকলোকে যোনসকলে ভাল মাৰ্কছ পাইছে ৰিটাৰ্ণৰ কাৰণে পঢ়া ষ্টাৰ্ট কৰা